আপুনি কেএছএ ফালৰ পৰা কি ক'ব? হয়, এই সন্দৰ্ভত মই এইটোৱেই ক'ব বিচাৰিছোঁ, যোৱাকালিও আমি মেমক আমি লগ পাইছোঁ, লগ ধৰিছোঁ আমাৰ ডংকা ইৰিগেশ্যন আইবিত। তেখেতসকল আহিছে আমাৰ ইয়াত ওৱান মেন ইনকুৱাৰীৰ কাৰণে। এই সন্দৰ্ভত আমি যোৱাকালিও এইটোৱেই কৈছোঁ যে আমাক এই যিহেতু আমাৰ এই মুক্ৰো এই ঘটনাটো বিগত আমাৰ ইয়াত যিটো ফৰেষ্ট আমাৰ ইয়াত গছ গছনি আমাক অনিষ্ট কৰাৰ উপৰিও ইয়াত বহুত ধৰণৰ আমাৰ ইয়াত অনিষ্ট কৰিছে। সেই লৈ পেলাই এই সন্দৰ্ভত আমি যোৱাকালিও আমি আমাৰ মেমক এইটোৱেই কৈছোঁ যে আমাৰ এই জেগাখিনি আমাক সুৰক্ষা হ'ব লাগিব আৰু এই ভূমি আমাৰ একচুৱেলি এইটো আমাৰ ৰিগাৰ্ডিং আমাৰ বৰ্ডাৰ ইছ্যু নহয় সদ্যহতে, তথাপিতো আমাৰ ইয়াত বাৰম্বাৰ আমাৰ মেঘালয় সিফালৰ পৰা বাৰম্বাৰ তেনেকুৱা দুষ্কৃতিকাৰী চোৰৰ ৰূপ লৈ পেলাই বিভিন্ন ধৰণৰ ৰূপ লৈ পেলাই আমাৰ ইফালে কাৰ্বি আংলং তথা আমাৰ আসাম সীমান্তত আহি তেনেকৈ বাৰে বাৰে আমাৰ ইফালে প্ৰব্লেম দি থাকে, প্ৰব্লেম ক্ৰিয়েট কৰি থাকে বৰ্ডাৰ এৰিয়াত। আৰু এই সন্দৰ্ভত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, যোৱাকালিও আমি মেমক কৈছোঁ যে আমাক এই ইয়াত তেনেকুৱা কোনো ধৰণৰ তেনেকুৱা হুলস্থুল পৰিৱেশ আমি নিবিচাৰোঁ আৰু আমাৰ ইয়াত বাৰম্বাৰ তেনেকুৱা মেঘালয় ফালৰ পৰা আহি আমাৰ ইয়াত বিভিন্ন ধৰণৰ ইয়াত চুৰ ডকাইতি কৰি পেলাই আমাৰ ইয়াত সমাজৰ যিখিনি নিয়ম যিখিনি আমাৰ ইয়াত ডিপাৰ্টমেণ্টৰ যিখিনি নৰ্মছ সেই নৰ্মছবিলাক ইয়াত আহি অনিষ্ট কৰি থাকে। আৰু এইটো আৰু এটা কথা আমি স্পষ্ট কৰিছোঁ যাতে আমাৰ যিটো ভূমি মুক্ৰ, এই মুক্ৰটো আমাৰ কাৰ্বি আংলঙৰ হয় আৰু এই মুক্ৰৰ ভূমি যিহেতু আমাৰ অসমৰ ভূমি, আমি একেঞ্চি আমি মেঘালয়ক দিব নোৱাৰোঁ। আৰু 9 তাৰিখে মেমে আৰু ছেকেণ্ড আকৌ এখেতসকল আহিম বুলি কৈছে, দ্বিতীয়বাৰ আকৌ আহিম বুলি কৈছে। তেতিয়া আমি ফুলি আমাৰ ইয়াত ডকুমেণ্টসহ আমি মেমক আমি এই ডকুমেণ্টৰ গোটেই হেৰি লৈ পেলাই আমি মেমৰেণ্ডাম এখনো আমি দিম বুলি মেমক আমি কৈছোঁ। একচুৱেলি আমি এইটো বস্তুটো শুনা আৰু দেখা দুটা বেলেগ বস্তু ন। আমি যিটো পাইছোঁ ৰিপৰ্টত গতিকে প্ৰপাৰ ভেৰিফিকেশ্যন হ'লে আমি বুজি পাম ন, কাৰণ ফেক্সটো নেদেখি বুজা আৰু দেখা দুটা বেলেগ কথা। সেইকাৰণে মই চালোঁ একজেক্ট ইনচিডেণ্টটো ক'ত হৈছিল, ডেড বডি ক'ত পাইছিল, এইখিনি আমি এতিয়া ষ্টকটো ল'লোঁ। তাৰপিছত আমি অন দ্য বেচিছ অফ এভিডেঞ্চ সাক্ষীবাদীয়ে কি কয় তাৰপিছত আমি কমপ্লিট ভিজুৱেলাইজ কৰিম পিকচাৰটো। এতিয়ালৈকে আমি একো ক'ব পৰা নাই, আমি চালোঁ কাৰণ নচোৱাকৈ বস্তুটো বুজি নাপায়। আমি শুনি পাইছোঁ যে আপুনি মানে ছেকেণ্ড পাব্লিক হিয়াৰিংটো কণ্ডাক্ট কৰিব। হ'ব চিয়'ৰ, এইটো কণ্টিনিউ।
During the second public hearing? No, no. Second public hearing, anybody interested who can give us concrete information about the issue before us. Only that person will be invited. No, everybody need not to invite. No? Common people may not have all the say. There's people who are concerned on the issue and has direct knowledge over the issues here. So they can be invited. They can make submission, memorandum, etc. Nothing more than that. It is not that every person will have to record their evidence. Okay. So those persons who are directly have a concern about the issue here. So we'll discuss everything. The government has directed us to take stock of every situation, each and every situation. So we'll take stock of this is necessary. So one last question, ma'am. Actually, according to the land demarcation of 1951, our Assam demarcation is more than from here 1.5 kilometer. But still they are claiming that this is our land. That is the Actually, issue. that is we now decided on the basis of documents, evidence, and all this official records. We cannot say anything now at this stage. We have to verify all the documents now. Okay. Government record and this actual picture, everything. Obviously, record and map will go. Then we decide the issue later on. Not now. I cannot make any concrete opinion at this stage.